हेलो बंधुসকল वेलकम बैक टू ए न्यू ब्लॉग और एतिया হৈছে ৰাতিৰ সময় আৰু এতিয়া মই এটা বহুত ধুনীয়া পৰিৱেশত উপস্থিত আছো আৰু আজি ভিডিওটো অলপমান বেলেগ ধৰণৰ ভিডিও এটা বনাবলৈ চেষ্টা কৰিছো তো ভিডিওটো একদম শেষলৈকে চাই থাকিবা আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিওটো চাই কেনেকুৱা লাগিল তো এতিয়া ক'ত কি আছে আপোনালোকে গম পাইছে লাহে ভিডিওটো আৰম্ভ কৰো বলক কৃষ্ণ প্ৰভু জয় শিৱ বাবা তো গাইজ আমি উপস্থিত আছো এতিয়া বৰ্তমান কাপুৰপুৰী মন্দিৰত দৰঙৰ বিখ্যাত মানে গাইজ আজি হৈছে পবিত্ৰ শাওণ মাহৰ শেষৰটো ৰবিবাৰ আৰু সেই উপলক্ষে ভাবিছোঁ আজি ভিডিঅ'টোত আপোনালোকক 5টা শিৱ মন্দিৰ দৰ্শন কৰাম বুলি আৰু এতিয়া বৰ্তমান আছো দৰঙৰ বিখ্যাত কাপুৰপুৰী শিৱ মন্দিৰ চাওক না গাইজ কি ধুনীয়া পৰিৱেশ বলবো সেৱা চেৱা ললো কাপুৰপুৰী মন্দিৰত আপোনালোকক কৈছে মই অলৰেডি তো এতিয়া গোটেই পৰিৱেশটো আপোনাক দেখাবলৈ চেষ্টা কৰিম বলবো উপলক্ষে চামুচ তো এতিয়া এতিয়া ভোগ খোৱাৰ সময় এয়া ভোগ দিছে খাওঁ খিচিৰি দুখন চামুচে দুখন তো ভোগখিনি খাই লওঁ প্ৰথমতে তাৰপিছত আপোনালোকৰ গোটেই পৰিৱেশটো দেখুৱাই বাবা তুমি ত্রিভুবনত ভোলা তুমি হৃদয়নত তুমি আদি কৈলাসৰ পতি তো গাইজ এতিয়া আমি গৈ আছো আপোনালোকক আৰু এটা শিৱ মন্দিৰ দেখুৱাবলৈ যিটোৰ নাম হৈছে দেউৰা শিৱ মন্দিৰ তো বলক सबना दा रखवाला वो शिव जी डमरुआ वाला जी डमरुआ वाला ऊपर कैलाश रहंदा भोलेनाथ जी शंभो तरमिया जो तार दा शिव जी पापिया जो मारदा जी पापिया जो मारदा बड़ा ही दयाल मेरा भोले अमली এইটো হৈছে আমাৰ গাঁৱৰে দেউৰা শিৱ মন্দিৰ খুব বেছি ধুনীয়া শিৱ মন্দিৰ বৰ্তমান বন্ধ হৈ আছে কোভিডৰ কাৰণে তথাপি আমি আহিছো এই শিৱ বাবা কি জয় তো গাইজ এতিয়া ৰাতি 12টামান বাজিছে আৰু আমি আহি পাইছো দৰঙৰ বিখ্যাত নাৰিকলী শিৱ মন্দিৰ তো আপোনালোকে জানে কোভিডৰ কাৰণে বন্ধ হৈ আছে নাৰিকলী মন্দিৰ তো এতিয়া বাহিৰতে এটা সেৱা কৰি লওঁ महादेवा तेरा डमरू
গাইজ এতিয়া ৰাতি 1টামান বাজিছে আৰু আমি গৈ আছোঁ এতিয়া তিনিখুটি শিৱ মন্দিৰ আৰু এতিয়া আমি আহি পাইছোঁ বৰ্তমান ডেমুনচকী আৰু ইয়াৰ পৰা 5 কিলোমিটাৰমান গ'লেই পাম তিনিখুটি শিৱ মন্দিৰ তো চাই থাকক ভিডিঅ'টো দেখাই আছোঁ গোটেই পৰিৱেশ হৰ হৰ মহাদেৱ তো গাইজ এতিয়া বাজিছে ৰাতি 2টা আৰু আমি আহি পাইছোঁ দৰঙৰ আৰু এটা বিখ্যাত মন্দিৰ তিনিখুটি মহাদেৱা शंभो बोल बोल जय शिव जय शंकर बोल बोल मापिया दे करे वो गोरा मेला चरेंदी जी मेला चरेंदी बिच समसना रेंदा भोलेनाथ जी मापिया दे करे वो गोरा मेला चरेंदी जी मेला चरेंदी এয়া চাওক ৰাস্তা ৰাতি 2টা বজাত আমি বলবম খেতি আহি আছো এতিয়া তো গাইস এনেকা আৰু ৰাতিটো আমি পাৰ কৰিম আৰু 5 নম্বৰ মন্দিৰটো আপোনালোকক দেখুৱাবলৈ আছে তো গাইজ এতিয়া আছো নদীৰ পাৰত ননৈ নদীৰ পাৰত আৰু পানীত পূজা চূজা কৰা হৈ গ'ল আৰু এতিয়া পানীৰ পৰা ঘটত পানী ল'লোঁ নদীৰ পানী আৰু এতিয়া গৈ আছোঁ আপোনালোকে যে কৈছিলোঁ 5টা কালি মন্দিৰ দৰ্শন কৰাম বুলি আৰু আজি হৈছে 5 নম্বৰ দৰ্শন আৰু এতিয়া গৈ আছোঁ পানী লৈ কিনে আমাৰ ওচৰতে থকা খানপাৰা দেৱালয়ত আৰু তাতে এয়া নদীৰ পানী দিম আৰু দৰ্শন কৰিম আৰু এইটো হ'ব 5 নম্বৰ মন্দিৰ দৰ্শন তো গাইজ আমি আহি পালোঁ খানপাৰা দেৱালয় এয়া হৈছে আমাৰ ইয়াৰে খানপাৰা দেৱালয় আমাৰ গাঁৱৰে প্ৰায় বেছি দূৰ নহয় চ' এতিয়া ভিতৰত যাব লাগে আৰু পানীখিনি দিব লাগে जय शिव बाबा जय शिव बाबा जय शिव बाबा নহয় না